যদি জীৱনৰ ৰংবোৰে লুকা ভাকু খেলে, যদি আশাৰ চাকিটি উমি উমি জ্বলে, তথাপি বন্ধু আগুৱাই যাবা, তথাপি বন্ধু আগুৱাই যাবা, পিছলৈ ঘূৰি নাচাবা। যদি জোনবেলি তৰায়ো মুখ ঢাকে, যদি মুক্ত আকাশৰ ৰদেও নাহে, তথাপি বন্ধু মনোবল ৰাখিবা, তথাপি বন্ধু মনোবল ৰাখিবা, শেষত সকলো পাবা, শেষত সকলো পাবা। যদি জীৱনৰ ৰংবোৰে লুকা ভাকু খেলে, যদি আশাৰ চাকিটি উমি উমি জ্বলে, তথাপি বন্ধু আগুৱাই যাবা, তথাপি বন্ধু আগুৱাই যাবা, পিছলৈ ঘূৰি নাচাবা, পিছলৈ ঘূৰি নাচাবা। লুকা ভাকু খেলে, যদি আশাৰ চাকিটি উমি উমি জ্বলে, তথাপি বন্ধু আগুৱাই যাবা, তথাপি বন্ধু আগুৱাই যাবা, পিছলৈ ঘূৰি নাচাবা। যদি জোনবেলি তৰায়ো মুখ ঢাকে, যদি মুক্ত আকাশৰ ৰদেও নাহে, তথাপি বন্ধু মনোবল ৰাখিবা, তথাপি বন্ধু মনোবল ৰাখিবা, শেষত সকলো পাবা, শেষত সকলো পাবা। যদি জীৱনৰ ৰংবোৰে লুকা ভাকু খেলে, যদি আশাৰ চাকিটি উমি উমি জ্বলে, তথাপি বন্ধু আগুৱাই যাবা, তথাপি বন্ধু আগুৱাই যাবা, পিছলৈ ঘূৰি নাচাবা, পিছলৈ ঘূৰি নাচাবা। নানা ৰঙে ভৰা আমাৰ এই জীৱন, সুখ দুখ কৰো আলিঙ্গন, নানা ৰঙে ভৰা আমাৰ এই জীৱন, সুখ দুখ কৰো আলিঙ্গন। মরিচিকা খেদি হাহাকার করো আমি, মরিচিকা খেদি হাহাকার করো আমি, এই মরুভূতা জীবন, এই মরুভূতা জীবন। কিরে পলকতে জুমি চাও আকাশলে, জোনবাইক সুধিলো মই ক'ত মোৰ মা, ক'ত মোৰ মা, ক'ত মোৰ মা, ক'ত মোৰ মা, পোৱানে খবৰ, ডাৱৰৰ আঁৰত আছেনে মোৰ মাৰ আদৰ। শিরাই শিরাই বইছে ঘাম, নালাগে মুখ মৰমৰ দাম, মাথো চাই দে এবাৰ মোক, মই তোৰ মা, মই তোৰ মা, মই তোৰ
কি আনিছা অ? লাও আগ ঢেকীয়া এই ঢেকীয়া কেইডাল নালাগে অ মোক, এই লাও আগকেইডালকে দে। এইকেইডাল কিমান? 10 টকা। 10 টকা? তই এইকেইডাল বেছি আগৰ, মই 10 টকাটো উলিয়াই থৈছো দেই। মোৰ মাৰা কি হ'ল কোৱাচোন? এয়া পাচলি আনিছিলোঁ, ল'ব নেকি? কি আনিছা চাওঁ দেখুৱাচোন। এয়া ঢেকীয়া, কচুপুলি, নেমু, চাওঁ নেমু কেইটাকে। আলি আছে, ল'ব নেকি? কিমান দিব লাগিব? দিয়ক 20 টকাকে। 20 ৰ'বা, মোক ভিতৰৰ পৰা খৰাহীটো লৈ আহোঁ। তুমি বহাচোন। চাওঁ দিয়া, বহাচোন। ৰ'বা, মই এইকেইটা ভিতৰত থৈ আহোঁ। পিছে তুমি কোৱাচোন, তুমি কোনখন গাঁৱৰ পৰা আহিলা? বৰ্তা, মই মধুপন গাঁৱৰ পৰা আহিছোঁ। তুমি মধুপন গাঁৱৰ পৰা আহিছা? হয়। পিছে তুমি কাৰ ল'ৰানো? মোৰ দেউতাৰ নাম দিৱেশ্বৰ বৰুৱা। তুমি এনেধৰণে যে পাচলি বিক্ৰী কৰি আছা, তোমাৰ দেউতা নাই নেকি? ঢুকুৱা আজি 6 মাহ মানে হ'ল। অঁ, পিছে তোমাৰ মা? মা আজি কেইবাদিনৰ পৰাই অসুস্থ, কাৰো ঘৰত কাম কৰিব নোৱাৰা হৈছে। হয় নেকি? পিছে তুমি স্কুললৈ যোৱা নে নাই? আগতে গৈছিলোঁ, এতিয়া নোযোৱা হ'ল, ঘৰখন মই চলাবলগীয়া হয়। তুমি এতিয়াৰ পৰা স্কুল যাবা, মই তোমাক এখন চাইকেল। ঠিক আছে বৰ্তা। অঁ, পিছে তুমি এতিয়া যোৱা, সেইখন চাইকেলখন মোৰ অলপ কাম আছে। মোক বহুত ডাঙৰ সহায় লাগে। চা উঠা। আপোনাৰ আশীৰ্বাদ মই কেতিয়াও নিদিওঁ। হ'ব যোৱা। এতিয়া ভালদৰে পঢ়িবা, সদায় স্কুল অহা যোৱা কৰি থাকিবা। চাইকেলখন দিছোঁ, এতিয়া তুমি যোৱা। শিৰাই শিৰাই বৈছে